ওয়েলকাম টু কুইক ষ্টাডি ফৰ জব। আজি আমি আলোচনা কৰিম জেনেৰেল নলেজৰ ওপৰত। এই ভিডিঅ'টোত আমি বিশেষকৈ আজি জেনেৰেল সায়েন্সৰ টপিকটো আলোচনা কৰিম। বলক এতিয়া আমি প্ৰথম কুৱেশ্যনটোৰ পৰা আৰম্ভ কৰোঁ। দ্য টাৰ্ম চেল ৱাজ কইন বাই কোনে আৱিষ্কাৰ কৰিছিল? ৰবাৰ্ট হুকে। 1665ত ৰবাৰ্ট হুকে চেল আৱিষ্কাৰ কৰিছিল। দ্য মোষ্ট কমন চ'ৰ্চ অফ ভিটামিন এ ইন আৱাৰ ফুড ইজ, ইয়াৰে আটাইতকৈ বেছি ভিটামিন এ ক'ত পোৱা যায়? গ্ৰীণ ভেজিটেবলছত, সেউজীয়া শাক পাচলিত। অৰেঞ্জত থাকে ভিটামিন চি, বেনানাত থাকে ভিটামিন B6 এণ্ড B12 আৰু পালচেছবিলাকত থাকে ভিটামিন বি লগতে আইৰণ, পটাছিয়াম আৰু ফছফৰাছ। ভিটামিন ডি ইজ অলছ' ন'ন এজ, ভিটামিন ডি কি বুলি জনা যায়? কেলচিফেৰল। হুইচ ওৱান অফ দ্য ফলোয়িং ভিটামিনছ উই কেন নট গেট ফ্ৰম প্লাণ্টছ, গছ গছনিবিলাকৰ পৰা আমি কোনটো ভিটামিন এক্সট্ৰেক্ট কৰিব নোৱাৰোঁ বা পাব নোৱাৰোঁ? ভিটামিন ডি। ভিটামিন ডিৰ উদাহৰণ হৈছে চিজ এণ্ড এগ। ভাইৰাছেছ আৰ কনচিডাৰ্ড টু বি নন লিভিং বিকজ, ভাইৰাছবিলাকক কিয় নন লিভিং বা অজীৱ বুলি কোৱা হয়? বিকজ দে কেন বি ক্ৰিষ্টেলাইজড, ভাইৰাছবিলাক ক্ৰিষ্টেলাইজড। ভাইৰাছেছ কণ্টেইন, ভাইৰাছবিলাকত কি থাকে? আইদাৰ RNA অৰ DNA এণ্ড নট বোথ, হয় RNA থাকিব নহ'লে DNA থাকিব, দুইটা থাকিব নোৱাৰে। হুইচ অফ দ্য ফলোয়িং ফুড কণ্টেইনছ দ্য হাইয়েষ্ট পাৰ্চেণ্টেজ অফ প্ৰটিন, ইয়াৰে আটাইতকৈ ক'ত বেছি প্ৰটিন আছে? চয়াবিনত। হুইচ অফ দ্য ফলোয়িং ফ্ৰুট ইজ কিং অফ ফ্ৰুটছ, কিং অফ ফ্ৰুটছ বুলি কাক কোৱা হয়? মেংগো, আম, ফলৰ ৰজা। ডেংগু ফিভাৰ ইজ কজড বাই এ, ডেংগু ফিভাৰ কিহৰ কাৰণে হয়? ভাইৰাছ, ডেংগু ভাইৰাছ। নাইট ব্লাইণ্ডনেছ ইজ কজড বাই দ্য ডেফিচিয়েঞ্চি অফ, কুকুৰী কণা বেমাৰ কি ভিটামিনৰ অভাৱত হয়? ভিটামিন এ। আৰু ভিটামিন এ চুইট পটেটো, কেৰট এণ্ড ব্ৰকলিত পোৱা যায়। ইনষ্টিটিউট অফ ৰেইন এণ্ড মইষ্ট ডেচিডাছ ফৰেষ্ট ৰিচাৰ্চ ইজ লোকেটেড এট, যোৰহাট, যোৰহাটত IRMDFR খন অৱস্থিত। হুইচ ওৱান অফ দ্য ফলোয়িং অইল ইজ অলছ' ইউজড এজ এডিবল অইল, ইয়াৰে কোনটো অইল খোৱাৰ বাবে উপযোগী? ছানফ্লাৱাৰ অইল। এলিচা টেষ্ট ইজ পাৰফৰ্ম টু ডিটেক্ট, এলিচা টেষ্টটো কি বেমাৰ ধৰা পেলাবলৈ কৰা হয়? এইডছ, একুৱাৰ্ড ইমিউনো ডেফিচিয়েঞ্চি চিণ্ড্ৰম। DNA ইজ প্ৰেজেণ্ট ইন, ডিএনএত কি আছে? DNA ক'ত পোৱা যায়? নিউক্লিয়াছ, মাইট্ৰকণ্ড্ৰিয়া এণ্ড ক্ল'ৰ'প্লাষ্টত। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য মষ্ট পিয়ৰ ফৰ্ম অফ নেচাৰেল ৱাটাৰ, প্ৰকৃতিত পোৱা আটাইতকৈ পিয়ৰ ফৰ্মটো কি হয় ৱাটাৰৰ? ৱেল ৱাটাৰ, কুঁৱাৰ পানীটো হ'ল আটাইতকৈ পিয়ৰ ৱাটাৰ। গোবৰ গেছ কণ্টেইনছ, গোবৰ গেছত কি আছে? মিথেন, CH4। দ্য মেইন কনষ্টিটিউয়েণ্ট অফ LPG ইজ, LPGত থকা মেইন কনষ্টিটুৱেণ্টটো কি? বিউটেন, বিউটেন হ'ল LPGত থকা মেইন বস্তুটো। আৰু আমি যে LPG গোন্ধটো পাওঁ আমি ইথাইল মাৰ্কেপটানৰ কাৰণে, ইথাইল মাৰ্কেপটান। ভিনেগাৰ কণ্টেইনছ, খোৱা বস্তু ব্যৱহাৰ কৰিবলৈ আমি যে ভিনেগাৰ ইউজ কৰোঁ, এই ভিনেগাৰটোত একচুৱেলি কি আছে? এচিটিক এচিড, এচিটিক এচিড। হুইচ অফ দ্য ফলোয়িং ইজ ইউজ টু মেক বেকিং পাউডাৰ, বেকিং পাউডাৰ বনাবলৈ কি কেমিকেল ইউজ কৰা হয়? ছ'ডিয়াম বাইকাৰ্বনেট, ছ'ডিয়াম বাইকাৰ্বনেট। এ ছাবষ্টেন্স হুইচ ইজ মেড আপ অফ টু এটমছ অফ দ্য ছেম এলিমেণ্ট ইজ কল্ড মলিকিউল, ছেম এলিমেণ্টৰ দুটা এটম লগ লাগিলে কি হ'ব? মলিকিউল। হুইচ অফ দ্য ফলোয়িং গেছ ইজ ইউজড এজ ফায়াৰ এক্সটিংগুইশ্বাৰ, জুই নমাবলৈ কোনটো গেছ ব্যৱহাৰ কৰা হয়? কাৰ্বন ডাই অক্সাইড, CO2। pH অফ এন এচিড সলিউশ্যন ইজ, এচিডিক সলিউশ্যনৰ pH লেভেলটো কিমান? <7, আৰু <7 হ'লে হ'ব বেছিক লেভেল, আৰু 7 যেতিয়া হ'ব pH লেভেল, এইটো হ'ব নিউট্ৰেল। পিয়ৰ ৱাটাৰৰ pH লেভেলটো 7 থাকে।
পাৰ্চেণ্টেজ অফ নাইট্ৰজেন বাই ভলিউম ইন এয়াৰ ইজ এপ্ৰক্সিমেটলি এয়াৰত নাইট্ৰজেনৰ পাৰ্চেণ্টেজ কিমান 78%, একচুৱেলি 78.09%. Stainless steel is an alloy of stainless steel কিহৰ এলয় ক্ৰমিয়াম আৰু আইৰণ দুটা মিলাই পেলাই stainless steel বনায়. The hormone which regulates the metabolism of glucose গ্লুকোজৰ মেটাবলিজমটো কিহে নিয়ন্ত্ৰণ কৰে ইনসুলিন হৰমন আৰু এইটো নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ডায়াবেটিস বেমাৰটো হয়. ভিটামিন সি প্ৰেজেন্ট ইন ভিটামিন সি ক'ত আছে ইয়াতে অৰেঞ্জত. The deficiency of which food constituent causes the disease goiter কোনটো খাদ্যৰ অভাৱত goiter বেমাৰটো হয় আয়োডিন নিমখত আয়োডিন থাকে. Best source of energy from our food is কোনটো খাদ্যৰ পৰা আটাইতকৈ বেছি এনাৰ্জি পায় কাৰ্বহাইড্ৰেটৰ উদাহৰণ যেনে ভাত ৰুটি. Which one of the following is a conductor of electricity ইয়াৰে কোনটো ইলেক্ট্ৰিচিটি কণ্ডাক্ট হ'ব ইয়াতে ময়েষ্ট এয়াৰ জলীয় বাষ্প থকা এয়াৰত ইলেক্ট্ৰিচিটি কণ্ডাক্ট হ'ব. এতিয়া লাষ্ট কুৱেশ্যনটোলৈ আহিছোঁ. লাইট ইয়াৰ ইজ দ্য ইউনিট অফ লাইট ইয়াৰ কিহৰ একক হয় ডিষ্টেঞ্চ. মহাকাশত গ্ৰহ নক্ষত্ৰৰ মাজৰ দূৰত্বটো লাইট ইয়াৰৰ দ্বাৰা বুজোৱা হয়. আজিলৈ এইখিনি আছিলে. যদি ভাল পাইছে ভিডিঅ'টো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব. থেংক ইউ.